হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ত্ৰিকোণমিতিক অনুপাত আৰু মই তোমালোকক এনেকুৱা এটা ট্ৰিক দিম মাত্ৰ 1 মিনিটতকৈ কম সময়ত তোমালোকে এই 6টা ত্ৰিকোণমিতিক অনুপাত মনত ৰাখিব পাৰিবা মাত্ৰ 1 মিনিটতকৈ কম সময়ত। তাৰ বাবে আমি যাব লাগিব এটা সমকোণী ত্ৰিভুজলৈ আৰু সমকোণী ত্ৰিভুজৰ এটা সমকোণ থাকে। সমকোণৰ যিটো অপোজিট সমকোণৰ বিপৰীত ফালে থকা বাহুডালক আচলতে অতিভুজ বুলি কয়, কিন্তু আমি ইয়াত এইটো মনত ৰখাৰ সুবিধাৰ কাৰণে ইয়াক কি বুলি ক'ম, কৰ্ণ বুলি ক'ম। আৰু যেহেতু আমি থিতা এই কোণটোৰ ক্ষেত্ৰতহে আমি ত্ৰিকোণমিতিক অনুপাতসমূহ আলোচনা কৰিম, সেইকাৰণে ইয়াৰ কোণে কোণে থকাডালক অনুভূমিকভাৱে থকাডালক ভূমি বুলি ক'ব আৰু ভূমিডালৰ ওপৰত যিডাল ৰেখাখণ্ড পৰি এটা 90 ডিগ্ৰী কোণ উৎপন্ন হৈছে ইয়াকে ক'ব লম্ব। ঠিক আছে, তো যদি কিবা কাৰণত আমি এই চি সূক্ষ্মকোণটোৰ কথা আলোচনা কৰোঁ তেতিয়াহ'লে এই বি চি ডালকে ভূমি বুলি ক'ব আৰু এ বি ডালক লম্ব বুলি ক'ব। কিন্তু আমি এই ক্ষেত্ৰত এই সূক্ষ্মকোণটোৰ কথাই আলোচনা কৰিম বা থিতা কোণটোৰ ক্ষেত্ৰত আমি ত্ৰিকোণমিতিক অনুপাতবিলাক আলোচনা কৰিম। তো তোমালোকে চাই যাবা আমি কি হ'ব অনুপাতবিলাক। সাইন থিতা, সাইন লম্ব বাই কৰ্ণ, কসেক থিতা কৰ্ণ বাই লম্ব, কস থিতা আৰু কট থিতা হৈছে ভূমি বাই লম্ব। তো কি হয়, এইকেইটা তিনিটাই আছে ইয়াত, লম্ব কৰ্ণ ভূমি। তো এইকেইটা বাৰে বাৰে ইয়াত ৰিপিট হৈ থাকে। সাইন থিতা ইকুৱেল লম্ব বাই কৰ্ণ, কসেক থিতা ইকুৱেল কৰ্ণ বাই লম্ব, কসেক ইত্যাদি আমাৰ অলপমান কনফিউজন হৈ যায়। এতিয়া মই তোমালোকক মাত্ৰ 6টা বানান মনত ৰাখিব লাগিব আৰু এই 6টা বানান মনত ৰাখিলে তোমালোকে এই 6টা ত্ৰিকোণমিতিক অনুপাত অতি সহজে মনত ৰাখিব পাৰিবা। ঠিক আছে, তেতিয়াহ'লে অলপমান ফানি টাইপ হ'ব, তোমালোকে চাই ল'বা। সাইন, সাইনৰ ক্ষেত্ৰত তোমালোকে এটা বানান মনত ৰাখিব লাগিব ল, অৰ্থাৎ তোমালোকে মনত ৰাখিব লাগিব সাইন ল। সৰি, এনেকৈ লিখাতকৈ আমি এনেকৈ লিখিলে বেছি হ'ব, কামত আহিব। সাইন ল, সাইন ল ই কেনেদৰে কাম কৰিব? সাইন লক বানানটো যেতিয়া তোমাৰ মনত ৰাখিব, সাইন লক তাৰমানে তোমাৰ মনত ৰাখিব সাইন লম্ব বাই কৰ্ণ। ঠিক আছে, আৰু যদি আমি চাওঁ কসেক, কসেক কল, কসেক কল, কসেক কল মানে কসেক কল, কসেক কল অৰ্থাৎ কসেক কৰ্ণ বাই লম্ব। চোৱা, কৰ্ণ বাই লম্ব। বাকীবিলাকো এনেদৰে তোমালোকে বানানকেইটা মনত ৰাখি ধুনীয়াকৈ উলিয়াব পাৰিবা। কস থিতা কস ভোক, কস ভোক আৰু সেক থিতা সেক, সেক কি হ'ব কভু, সেক কভু, সেক কভু। টেন, টেন হ'ব লঘু, টেন লঘু আৰু কট, কট হ'ব ভুল, কট ভুল। তো অতি সহজে মাত্ৰ কি কৈছিলো 1 মিনিটতকৈ কম সময় তোমালোকে মনত ৰাখিলে হ'ল। সাইন লক, কসেক কল, কস ভোক, সেক কভু, টেন লঘু, কট ভুল। 1 মিনিটতকৈ বহুত কম সময়ত, মই এতিয়া 30 ছেকেণ্ডত হৈছে সমাপ্ত। কি মনত ৰাখিবলৈ পুনৰ কৈছো, সাইন লক, কসেক কল, কস ভোক, সেক কভু, টেন লঘু, কট ভুল। ইজি। তো ঠিক আছে, তেতিয়াহ'লে যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু লগ বন্ধুৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ। আহি আছো অন্য এটা ভিডিঅ'লৈ।